হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? নিশ্চয় ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জয়মতী কন্যালৈ। আৰু আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মাছৰ সৈতে পানীলাও খাৰ। চাবচোন ভিডিঅ'টো শেষৰলৈকে, কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। আধা ফ্ৰাই কৰা হ'ল আৰু বাকীখিনি এতিয়া ফ্ৰাই কৰি আছোঁ। চাই থাকক। আৰু মই পানীলাওটো সৰু সৰুকৈ কাটি ল'লোঁ। পানীলাওৰ বাকলিও ভাজি খাব পাৰি আলুৰ সৈতে। খাইনে আপোনালোকে জনাবচোন। ভাল লাগে সৰু সৰুকৈ কাটি আলুৰ লগত ভাজি খালে। আৰু মই এতিয়া তেলখিনি গৰম হ'ব দিলোঁ, যিহেতু মই মাছ ভজা তেলতেই খাৰ বনাম। আৰু মই এইফালে সৰু সৰুকৈ বিলাহী কাটি লৈছিলোঁ অলপ, আৰু পিঁয়াজ আৰু অলপ আদা থেতেলাই লৈছিলোঁ। আদা দিলে ভাল লাগে। আৰু এইফালে ভাত বহাই দিছোঁ কুকাৰত। এতিয়া তেলখিনি প্ৰায় গৰম হৈছেই। ইয়াতে পিঁয়াজ দি দিলোঁ মই। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব দিম। ভালদৰে লৰাই দিছোঁ, যাতে ভালদৰে ভজা যায় পিঁয়াজখিনি। আৰু জলকীয়া কেইটামান দি দিছোঁ, শুকান জলকীয়া। আৰু ইয়াতে অলপ মই জিৰা গুড়ি দি দিলোঁ, তেলত দি দিলোঁ। তেলত দিলে ভাল হয় চেণ্টটো। ইফালে ভাত হৈ গ'ল। এতিয়া লাওখিনি মই কেৰাহীত দি দিম। অকণমান সিজাই লোৱা আলু আছিলে, আলুখিনি আগতে ফ্ৰাই কৰি ল'ম। তাৰপিছত লাওখিনি দি দিম মই। অকণমান ভাজি ল'ম আলুখিনি, যিহেতু সিজোৱা আলু। লাওখিনি মই দি দিলোঁ। অকণমান লৰাই দিম, নহ'লে তলিত লাগিব। তাৰপিছত গোটেইখিনি একেবাৰে ঢালি দিম। এতিয়া আকৌ ভালদৰে লৰাই দিম, তেতিয়াহে মিক্স হ'ব বস্তুবোৰ। আৰু এতিয়া মই থেতেলি থোৱা আদাখিনি ইয়াতে দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ, যাতে মিক্স হৈ যায়। এতিয়া হালধি গুড়ি দিলোঁ, এতিয়া লৰাই দিলোঁ ভালদৰে। এতিয়া লাহে লাহে পানী উঠি আহিছে। লাওত পানী উঠেই, যিহেতু পানী থাকেই।
মই নিমখ এতিয়াহে দিলোঁ, কাৰণ নিমখ প্ৰথমতে দিয়া নাই, কাৰণ লাও ভাজি থাকিলে কমি যায়, সেইকাৰণে নিমখটো বেছি হ'ব বুলি দেৰিকৈ দিছোঁ। আৰু মই এতিয়া ঢাকনখন দি দিলোঁ যাতে ভালদৰে সিজে। এতিয়া ঢাকনখন গুচাই অকণমান লৰাই দিলোঁ যাতে তলিত নালাগে। পানী বহুতেই উঠিছে। এতিয়া ইয়াতে মই কলৰ খাৰ দিলোঁ। খাৰখিনি দি লৰাই দিম ভালকৈ। এতিয়া অলপ পানী দি দিলোঁ। সিজিব আৰু এতিয়া ঢাকন ভালকৈ মাৰি দিম। আচলতে বস্তুবোৰ ভালদৰে বনাব নাজানো, তথাপিতো ট্ৰাই কৰোঁ। বিলাহীখিনি দি দিলোঁ। এতিয়া কেনেকুৱা বা হৈছে জনাব, নজনাখিনি শিকাই দিব কমেণ্ট কৰি। এতিয়া ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিলোঁ। মাছখিনি দি উঠি ঢাকন মাৰি দিম আকৌ, যাতে মাছখিনি সিজি উঠে। এতিয়া মই ঢাকনখন গুচাই দি চালোঁ, হৈছেই প্ৰায়। এতিয়া সিজিলেই নমাবলৈ হৈ গ'ল। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।